তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে আত্মনিৰ্ভৰ আঁচনিখনত কেনেকৈ আপোনালোকে বেংকৰ ডিটেইলছটো এড কৰিব। তো বেংকৰ ডিটেইলছটো এড নকৰালৈকে কিন্তু আপোনালোকে পইচাটো লাভ নকৰিব, আৰু বেংকৰ ডিটেইলছটো এড কৰাৰ পিছত ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত 2 লাখ কৰি টকাটো দিয়া হ'ব। তো ইয়াৰ আগত যিটো মই ভিডিঅ' আপলোড কৰিছিলোঁ তাতে কিন্তু বেংকৰ যিটো ডিটেইলছ সেইটো কিন্তু এড হোৱাৰ কোনো অপশ্যন নাছিলে। তো বৰ্তমান নতুনকৈ আপডেট আহি গ'ল, জাষ্ট অলপ আগত আপডেটটো আহি গৈছে। তো এতিয়া আপোনালোকে কিন্তু বেংকৰ যিটো ডিটেইলছ এইটো কিন্তু আপোনালোকে এড কৰিব পাৰিব। আৰু এই পইচাটো আপোনালোকে কেনেকৈ পাব আৰু কোনসকলে পাৰিব, আৰু আপোনালোকে ইয়াৰ আগত যিটো মই ভিডিঅ' আপলোড কৰিছিলোঁ তাতে কিন্তু বহুতে কমেণ্ট কৰিছে যে যিটো ফটো আপলোড দিয়া যিটো মেইন বা ফ্ৰণ্ট যিটো ফ্ৰণ্ট বুলি যিটো কৈছিল তাতে লিখা আছে যে ফ্ৰণ্ট ফটো আপলোড দিব লাগিব, ফ্ৰণ্ট চাইডটো। তো এই ফটোটো আপোনাৰ দোকানৰ হ'ব নে আপুনি বিজনেছ কৰি আছে সেইটোৰ হ'ব, না আপোনাৰ নিজৰ ফটোটো হ'ব। তাৰপিছত আপোনালোকে বহুতে কমেণ্ট কৰিছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে, ইয়াৰ আগত যিটো প্ৰথম যিটো নটিফিকেশ্যন আহিছিলে তাতে কিন্তু 1 এপ্ৰিলৰ আগৰ হ'ব বুলি, যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ আগৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব লাগিব 1 এপ্ৰিল আগৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। তো নতুনকৈ আপডেট আহি গৈছে। তো আপোনালোকে আগৰে লাগিব, 1 এপ্ৰিল আগৰে লাগিব, না বৰ্তমান আপোনালোকে লগালগ বনাই আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। কেনেকৈ আপোনালোকে বেংকৰ ডিটেইলছটো এড কৰিব, ফটোটো আপোনাৰ নিজৰ হ'বনে, আপোনাৰ দোকানৰ হ'বনে, আপোনাৰ কি হ'ব, কমপ্লিট ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে প্লিজ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই আত্মনিৰ্ভৰ আঁচনিখনত বেংকৰ ডিটেইলছটো এড কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, আত্মনিৰ্ভৰ আঁচনিখনৰ যিটো অফিচিয়েল ৱেবছাইট, এই অফিচিয়েল ৱেবছাইটত আহিব লাগিব। আৰু এই অফিচিয়েল ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়ালৈ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে কিন্তু আপোনাৰ সকলো ডিটেইলছ আপোনাক জনাই দিয়া হৈছে। তো আপোনালোকে যেতিয়া ইয়াৰ অফিচিয়েল ৱেবছাইটত আহিব আপোনালোকে সকলো ডিটেইলছ কিন্তু ইয়াৰ পৰা আপোনালোকে জানিব পাৰিব। এতিয়া আপোনালোকে চাওক, ইয়াতে ওপৰত দুটা অপশ্যন আছে, চাইন আপ আৰু স্কিম ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে এতিয়া আপোনাৰ চাইন আপত প্ৰথমতে ক্লিক কৰিব লাগিব। চাইন আপত যেতিয়া আপোনালোকে ক্লিক কৰিব, তো ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো প্ৰথমতে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে ইয়াতে লগ ইন হ'ব পাৰিব। তো ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কেনেকৈ কৰিব লাগে অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে সেই ভিডিঅ'টো চালে কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো একদম চিম্পুল হয়, জাষ্ট আপোনাৰ চাগে আপোনাৰ এপ্লিকেণ্ট নেমটো দিব, তাৰপিছত আপোনাৰ ইমেইল আইডিটো দিব লাগিব। চাগে আপোনাৰ ইমেইল আইডিটো আপোনালোকে দিব, ইমেইল আইডিটো আপুনি ইয়াতে নিদিলেও হৈ যাব। তাৰপিছত আপোনালোকে কণ্টেক্ট নম্বৰটো, মোবাইল নম্বৰটো দিব লাগিব, পাছৱাৰ্ডটো ইয়াতে বনাব লাগিব, ষ্ট্ৰং পাছৱাৰ্ড আপোনালোকে এটা বনাই ল'ব। তলত আপোনাৰ এক্সাম্পল হিচাপে আপোনাক দিয়া হৈছে। তাৰপিছত আপোনালোকে কেপচাৰটো ফিল কৰিব লাগিব। তো কেপচাৰটো ফিল কৰাৰ পিছত চেণ্ড অ'টিপিত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰিব আপোনাৰ মোবাইলত এটা অ'টিপি আহিব, আৰু সেই অ'টিপিটো দিয়াৰ পিছত ছাবমিট অ'টিপিত ক্লিক কৰিব লাগিব। তো ছাবমিট অ'টিপিত ক্লিক কৰি দিলে আপোনাৰ এখন ফৰ্ম আহিব, সেই ফৰ্মখন আপোনালোকে ফিল কৰিব লাগিব। তো মই এইটো লগ ইন হৈ আপোনালোকক মই নেক্সট ষ্টেপটো দেখাই দি আছোঁ যে কেনেকৈ আপোনালোকে যিটো বেংকৰ ডিটেইলছ, সেই ডিটেইলছটো আপোনালোকে কেনেকৈ এড কৰিব, ফটো আপোনাৰ কোনটো দিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বৰ্তমান হ'লে হ'ব নে আপোনাৰ 1 এপ্ৰিলৰ আগৰ লাগিব, নেক্সট ষ্টেপটো মই আপোনালোকক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰিব, তো চেণ্ড অ'টিপিত ক্লিক কৰি দিয়ে আপোনাৰ মোবাইলত এটা অ'টিপি আহিব, সেই অ'টিপিটো আপোনালোকে এইটো বক্সত দিব লাগিব। তো অ'টিপিটো দিয়াৰ পিছত আপোনালোকে ছাবমিট অ'টিপিত ক্লিক কৰিব লাগিব। তো ছাবমিট অ'টিপিত ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। চাগে লিখা আছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফৰ চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান, আপুনি চাব পাৰিছে। তো এতিয়া আপোনালোকে এই ফৰ্মখন আপোনালোকে ফিল কৰিব লাগিব। তো এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল কৰিব অলৰেডি ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। তো কেনেকৈ আপোনালোকে ইয়াতে এই ফৰ্মখন আপোনালোকে ফিল কৰিব। তো চাগে আপোনালোকে পেন কাৰ্ড নম্বৰ, আধাৰ কাৰ্ড নম্বৰ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ। তো প্ৰথম যিটো চাগে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ, তো বহুতে কিন্তু মোক কমেণ্ট কৰিছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ যিটো আছে এইটো 1 এপ্ৰিলৰ আগৰ হ'ব লাগিব নে বৰ্তমান হ'লেও হৈ যাব। তো আপোনালোকে নতুনকৈ আপডেট আহি গৈছে, বৰ্তমান হ'লেও আপোনালোকে হৈ যাব, 1 এপ্ৰিলৰ আগৰ নহ'লেও হৈ যাব। তো বৰ্তমান আপোনালোকে লগালগ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাই আপোনালোকে লগালগ আপোনালোকে ইয়াতে নম্বৰটো দিব পাৰিব। তো আপোনালোকে টেনশ্যন কৰিব নালাগে, বৰ্তমান হ'লেও হ'ব, নতুন হ'লেও হ'ব, পুৰণি হ'লেও ইয়াতে হৈ যাব। কিন্তু আপোনালোকে ডিজিটেল হ'ব লাগিব, অফলাইনত নহয়, আপোনাৰ অনলাইনতো হ'ব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰটো। তাৰপিছত আপোনালোকে ছেলেক্ট ছেক্টৰ। তো ছেলেক্ট ছেক্টৰটো চাগে আপোনালোকে বিজনেছ আপোনালোকে কি কৰি আছে সেইটো আপোনালোকে ইয়াতে ছেলেক্ট কৰিব লাগিব। তো ছেক্টৰটো আপোনালোকে ইয়াতে ছেলেক্ট কৰি ল'ব, আপুনি কি বিজনেছ কৰি আছে, কি কাম কৰি আছে। তো ইয়াৰ পৰা আপোনালোকে চাই ল'ব। ইয়াৰ পৰা যদি আপোনাৰ নহয় তেনেহ'লে ইয়াতে আদাৰ্ছ বুলি এটা অপশ্যন আছে তলত লাষ্টত আপোনালোকে এইটো ছেলেক্ট কৰিব পাৰিব। তাৰপিছত আপোনালোকে ট্ৰেডটো আপোনালোকে দিব লাগিব, টাইপ অফ ট্ৰেড। তো ট্ৰেডটো আপুনি চাই ইয়াতে আপোনালোকে দি দিব, মেনুফেকচাৰিং হয় না ছাৰ্ভিচ হয় না আপোনাৰ ট্ৰেডিং হয়। ইয়াৰ পৰা যদি আপোনালোকে নহয় তেনেহ'লে আপোনাৰ আদাৰ্ছটো আপুনি ইয়াতে ছেলেক্ট কৰি ল'ব পাৰিব। তো এতিয়া কথা হ'ল আপোনালোকে এই ফটোটো কিন্তু বহুতে মোক কমেণ্ট কৰিছে। তো যিসকলে মোক কমেণ্ট কৰিছে আপোনালোকে শুনি ল'ব। ইয়াতে কিন্তু আপোনাৰ কোনো দোকানৰ ফটো দিব নালাগে, কোনো আপোনাৰ বিজনেছ কৰা আপোনাৰ কোনো ফটো দিব নালাগে। আপোনাৰ নিজৰ ফটো, পাছপৰ্ট ফটো যিটো আপোনাৰ নিজৰ ফটো, সেইখনহে আপোনালোকে ইয়াতে দিব লাগিব। আপুনি নিশ্চয় বুজি পাইছে। ইয়াতে আপোনাৰ নিজৰ ফটোটো দিব, পাছপৰ্ট চাইজৰ ফটো যিটো সেইটো আপুনি ইয়াতে আপলোড দিব
লাগিব ইয়াতে সাইজসমূহ দিয়া হৈছে 20 KB পৰা আপোনালোকে 400 KB ভিতৰত হ'ব লাগিব তো আপোনালোকে এইটো বনাই আপোনালোকে ইয়াতে দিব পাৰিব আপোনাৰ কোনো টেনচন নাই আপোনাৰ এইটো নিজৰ ফটো দিব আপোনাৰ কোনো দোকানৰ ফটো দিব নেলাগে তাৰ পিছত চাগে আপোনালোকে এড্ৰেছটো আপোনালোকে ফিল কৰি লৈ ল'ব তো এড্ৰেছটো আপোনালোকে ভালকৈ আপোনালোকে চাই আপোনালোকে ইয়াতে ফিল কৰি লৈ ল'ব আপোনাৰ মোবাইল নম্বৰটো দিব নালাগে কাৰণ ইয়াতে অট'মেটিক লৈ লৈছে তাৰপিছত আপোনালোকে চাই ইয়াতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন তো বহুতেই মোক কমেণ্ট কৰিছে যে নেম অফ কোৰ্ছ তো কোৰ্ছটো চাওক আপোনালোকে যেতিয়া আপোনালোকে মেট্ৰিকৰ যিটো কোৰ্ছ সেইটো হ'ল আপোনাৰ AH যিটো আছে আপোনাৰ আসাম হাই ছেকেণ্ডেৰী লিভিং যিটো হয় AH তাৰপিছত সেইটো হ'ব আপোনাৰ নেম অফ দ্য কোৰ্ছ তাৰপিছত বৰ্ড তো বৰ্ডটো হ'ব আপোনাৰ সেৱা আণ্ডাৰত যিটো হয় বা CBSC বা সেৱা যিটো হয় সেইটো আপোনালোকে ইয়াতে দিব লাগিব বৰ্ডটো নেম কলেজ নেমটো বা ইনষ্টিটিউট কলেজ বা স্কুলৰ নেমটো আপোনালোকে ইয়াতে দি দিব ডেট অফ পাছিং তো কেতিয়া পাছ কৰিছে সেইটো আপোনালোকে দিব পাৰ্চেণ্টেজটো আপোনালোকে দিব তাৰপিছত আপোনালোকে ডিভিজন ক্লাছ ডিভিজনটো মানে ফাৰ্ষ্ট ডিভিজন হয় ছেকেণ্ড ডিভিজন হয় নে থাৰ্ড ডিভিজন হয় সেইটো আপোনালোকে দি দিব তো এইখিনি আপোনালোকে চাই আপোনালোকে ফিল কৰি লৈ ল'ব তো এতিয়া কথা হ'ল মানে বেংকৰ ডিটেইলছ তো ইয়াৰ আগত যিটো মই ভিডিঅ' আপলোড কৰিছোঁ তাতে কিন্তু এইটো অপশ্যন কিন্তু এড হোৱা নাছিলে এইটো নতুনকৈ এড হৈ গৈছে আৰু সেই ভিডিঅ'টো কিন্তু মই কৈ দিছিলোঁ যে যিটো বেংকৰ ডিটেইলছ কিন্তু এতিয়া কিন্তু এইটোত এড হোৱা নাই হয়তো আৰু এটা ফৰ্ম আহিব পাৰে বা নতুন কিবা আপডেট আহিব পাৰে তো ফাইনেলি কোনো ফৰ্ম নতুনকৈ অহা নাই ইয়াতে কিন্তু এড কৰি দিয়া হৈছে তো বৰ্তমান আপোনালোকে ইয়াতে এড কৰিব লাগিব তো যিসকলে যোৱাকালি বা ইয়াৰ আগত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে বা যোৱাকালি যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে এইটো নাহাৰ আগত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে যিসকলে বেংকৰ ডিটেইলছ এড কৰা নাই তো সেইসকল কি কৰিব লাগিব তো সেইসকল কি কৰিব লাগিব ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাই দিম তাৰপিছত চাগে আপোনালোকে বেংকৰ ডিটেইলছটো আপোনালোকে ইয়াতে দি দিব চাগে ইয়াতে আপোনাৰ বেংক একাউণ্ট নম্বৰ দিব IFSC কোডটো দিব নেম অফ বেংক দিব আপুনি কি বেংক হয় সেই বেংকটো আপোনালোকে চিলেক্ট কৰিব লাগিব তাৰপিছত ব্ৰাঞ্চটো ব্ৰাঞ্চ নেমটো আপোনালোকে দিব লাগিব তাৰপিছত আপোনালোকে এড্ৰেছটো দিব লাগিব তো বেংকৰ যিটো এড্ৰেছ সেইটো আপোনালোকে ইয়াতে দিব লাগিব তো ইয়াৰ মাজত মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে যদি এতিয়ালৈকে মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই তো প্লিজ মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু সেই ফেচবুক পেজৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিব তো তাৰপিছত চাগে আপোনালোকে এড্ৰেছটো আপোনালোকে বেংকৰ যিটো এড্ৰেছ সেইটো আপোনালোকে ভালকৈ ইয়াতে দি দিব দিয়াৰ পিছত চাগে আপোনালোকে ইয়াতে এটা বক্স আছে এই বক্সত টিক মাৰ্ক লগাব তো লগোৱাৰ পিছত আপোনালোকে 7 নেক্সট ক্লিক কৰি দিব তো 7 নেক্সট ক্লিক কৰি দিয়াৰ আপোনাক চাব দিব যে আপোনাৰ সকলো অ'কে হৈ আছে নে নাই যদি আপোনাৰ ভুল হৈ আছে কিবা যদি আপোনালোকে ভুল হৈ আছে তেনেহ'লে আপোনালোকে এডিট কৰিব পাৰিব আৰু যদি আপোনাৰ সকলো অ'কে হৈ আছে তো আপোনালোকে কিন্তু ছাবমিট বাটনত ক্লিক কৰিব লাগিব তো কেনেকৈ কৰিব লাগে লাষ্ট যিটো প্ৰচেছ সেইটো কেনেকৈ কৰিব লাগে অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে তাৰমানে সেই ভিডিঅ'টো চাই ল'ব তো আজিৰ এইটো ভিডিঅ' মই খালি জাষ্ট আপোনালোকক জনাই দিয়াৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ যে বেংকৰ ডিটেইলছটো কেনেকৈ আপোনালোকে এড কৰিব কাৰণ সেই ভিডিঅ'টোত মই কৈ দিয়া হৈছিল যে যদি নতুনকৈ কিবা আপডেট আহে বা বেংকৰ যিটো ডিটেইলছ সেইটো এড কৰা কিবা যদি ফৰ্ম আহে তো মই আপোনালোকক জনাই দিম তো সেইকাৰণে আজিৰ এইটো ভিডিঅ' মই বনাব লগা হৈছে তো আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে সেম প্ৰচেছ হয় জাষ্ট ইয়াতে খালি অকল বেংকৰ যিটো ডিটেইলছ সেইটো খালি এড কৰা নতুনকৈ এড হৈছে ইয়াতে বাকী চব সেম আছে বাকী চব একেই আছে আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে সেম প্ৰচেছে হয় আপোনালোকে সেই ভিডিঅ'টো চালে আপোনালোকে বুজি পাব সকলো সেই ভিডিঅ'টোত কিন্তু অল ডিটেইলছ জনাই দিয়া হৈছে তাতে খালি জাষ্ট আপোনাৰ বেংকৰ যিটো ডিটেইলছ সেইটো এড কৰাৰ কোনো অপশ্যন অহা নাছিল সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিছিলোঁ তো সেইকাৰণে তাতেও মই সেই ভিডিঅ'টো মই জনাই দিয়া হৈছিল যদি কিবা নতুনকৈ আপডেট আহে বা বেংকৰ যিটো ডিটেইলছ সেইটো এড কৰা কিবা ফৰ্ম আহিলে আপোনালোকক জনাই দিম তো এনেকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনিখনত আবেদন কৰিব আৰু আপোনালোকে ইয়াতে কিন্তু বৰ্তমান 28 তো 28 বছৰ হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব তো 28ৰ পৰা আপোনালোকে 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব কিন্তু প্ৰথম যেতিয়া নটিফিকেশ্যন আহিল তাতে কিন্তু স্পষ্ট লিখা আছিল যে 18ৰ পৰা 45 বছৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব চৰকাৰে যিটো দিব চৰকাৰে যেনেকৈ কৰিব দিছে তো সেনেকৈ আপোনালোকে কৰিব লাগিব কাৰণ মই বনোৱাটো আৰু আইন নহয় বা মই বনোৱা কোনো নিয়ম নহয় তো এইটো আপোনালোকে এইটো হয়তো অলপ বেয়া হৈছে কাৰণ প্ৰথম যেতিয়া আহিছিলে নটিফিকেশ্যন তাতে কিন্তু 18 বছৰ দিয়া আছিলে কিন্তু নতুনকৈ অহাকালি কিন্তু আপডেট আহি গৈছে যে 28 ইয়াৰ্ছ হ'ব লাগিব 28 বছৰ হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব এইটো কিন্তু মোৰ হিচাপে কিন্তু অলপ বেয়া হৈছে কাৰণ বহুত এনেকুৱা ল'ৰা ছোৱালী এনেই বহি আছে 18 19 20 21 এনেকুৱা ল'ৰা ছোৱালী বহুতে ঘৰত এনেই বহি আছে সেইসকলক যদি দিল হয় মোৰ হিচাপে কিন্তু বহুত ভাল হ'ল হয় তো আপোনালোকে এনেকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনিখনত আবেদন কৰিব যিসকলে 28 বছৰ হৈছে বা আপোনালোকে 28 বছৰ পাৰ হৈ গৈছে সেইসকল এনেকৈ আপোনালোকে আবেদন কৰিব তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰা নাই তো সোনকালে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰিব ধন্যবাদ